গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই তৃষ্ণা আৰু এয়া মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় আৰু মই আৰম্ভ কৰিছোঁ আজি মোৰ ভগৱান মোৰ থাপনাখনৰ পৰা। আৰু আজি যিহেতু গৰু বিহু, ৰাতিপুৱা গা ধুই আহি মই সেৱা কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ লওঁ। আৰু এয়া মোৰ ভগৱান, আৰু মই কিবা এটা শুভ আৰম্ভণি কৰাৰ আগত মই ভগৱানৰ আশীৰ্বাদ লৈহে কামটো কৰোঁ, যিহেতু ভাল হয়। আৰু এওঁ আহি গা পা ধুই ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লে। যিহেতু আজি গৰু বিহুৰ দিনা ঠগীৰ সাজ দিয়া হয়, ভগৱানৰ ওচৰত সেয়া বাইদেউ যোগাৰ কৰি আছে। আৰু আমাৰ কণমানিজনে এয়া চাইকেল চলাই আছে। এয়া মাহ হালধি মায়ে বটি থৈছে। আৰু যিহেতু আমাৰ গৰু নাই, দেউতাই ছাগলী দুজনীকে অকণমান মাহ হালধি লগাই নিয়মটো কৰিছে। যিহেতু এইটো পৰম্পৰা, মাহ হালধি লগাব লাগে। আৰু আমিও গা ধোৱাৰ আগত অকণমান লগাইছিলোঁ বাৰু। দেউতাই বনাইছে ছাগলী দুজনীৰ বাবে দুটা মালা, লাও বেঙেনাৰ সৈতে। আৰু আজি যিহেতু বিহু, ভাত পানী নাখায়, আমি চিৰা দৈ অকণমান খালোঁ। যিহেতু এইটো পৰম্পৰা আগৰ পৰাই চলি আছে যে আজিৰ দিনটোত ভাত নাখায়, চিৰা দৈ খায়। সেয়াহে ময়ো অকণমান জুতি ল'লোঁ চিৰা দৈৰ। আৰু পিছপিনে মায়ে কাম কৰি আছে। গৰু বিহু বুলি অকণমানিটোৰ লগত এটি প্ৰতিযোগিতাই পাতি পেলালে দেউতাই। অকল সিয়ে চকুত বন্ধা শিলটো দি টেকেলিটো ভাঙিব দিলে, আৰু সি কি কৰিলে, এটা চকু অকণমান মেলি কিনে সি টেকেলিটো ভাঙি পেলালে। দেখা পায়ো তাৰ ফূৰ্তি, খেলিব পাই যে ইমান ফূৰ্তি পাইছে নহয়। দেউতাই ইয়াত শুকান বিচনীৰে বিচি ছাগলী দুজনীক লাও বেঙেনাৰ মালা আৰি দিছে গলত। আৰু এইবাৰে অকণমানিজনে বিচনী পাই বিচিয়ে আছে। নিজৰ ফালেও এবাৰ লয় আৰু দেউতাৰ ফালেও এবাৰ দিয়ে। আৰু ছাগলী দুজনীক মাখিলতী পাতেৰে কোবাব ধৰিছে, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বোলে। মইহে শিকাই দি আছিলোঁ দেই, সি অৱশ্যে নাজানেই। গধূলিৰ চাহকাপ খাই উঠি ৰন্ধাত লাগিবৰ হ'লেই আৰু। সেইবাবে মায়ে যোগাৰ কৰি আছিল আৰু ভাত আৰু দাইল বহাই দিলোঁ। সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু লগ পাম নেক্সট এটা ভিডিঅ' লৈ। থেংক ইউ।